3000 টকাৰ SIP আৰম্ভ কৰি আপুনি কেনেকৈ 4 কোটি টকা কৰিব 3 বেষ্ট মিউচুৱেলছ ফান্ড ফৰ বিগিনাৰ আপুনি শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিম বুলি ভাবিছে নেকি আপুনি SIP কৰিম বুলি ভাবিছে নেকি যদি ভাবিছে ক'ত SIP কৰিব ক'ত ইনভেষ্ট কৰিব জানিব বিচৰা সকলৰ বাবে লৈ আহিছো এই ভিডিওটো যদি ভিডিওটো ভাল পায় এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব মিউচুৱেল ফান্ড ইনভেষ্টমেন্ট হৈছে এনেকুৱা এটা ইনভেষ্টমেন্ট যেটো আপুনি কম টকাৰে আৰম্ভ কৰি দীঘলীয়া সময়ৰ বাবে যদি ইনভেষ্ট কৰি যায় এটা সময়ত আপুনি এটা হিউজ কভাৰেজ গোটাব পাৰে একত্ৰিত কৰিব পাৰিব আপুনি যদি ৰিটায়াৰমেন্ট প্ল্যান কৰিছে আপুনি যদি সোনকালে ৰিটায়াৰ হ'ব বিচাৰিছে হেয়া মই চাকৰিতে বুলি কোৱা নাই কৰ্মক্ষেত্ৰতে হোক বা চাকৰিতে হোক তো আপুনি ভাবিছে নেকি যে মই 50 বছৰৰ পিছত 45 বছৰ 45 বছৰৰ পিছত কাম নকৰো বা মই ৰিটায়াৰ লম কামৰ পৰা অব্যাহতি লম যদি ভাবিছে মিউচুৱেল ফান্ড ইনভেষ্টমেন্ট ইজ দা বেষ্ট অপচনছ ফৰ ইউ আজিৰ এই ভিডিওটোত এনেকুৱা তিনিটা মিউচুৱেল ফান্ডৰ বিষয়ে আলোচনা কৰিম যি আপোনাৰ পোৰ্টফলিও গ্ৰো কৰাৰ লগতে এক্সপেন্স ৰেশিও আটাইতকৈ কম হ'ব মিউচুৱেল ফান্ড ইনভেষ্টমেন্টৰ কথাখিনি কোৱাৰ আগত আমি আমাৰ এই পইচাখিনি প্ৰটেকচনৰ কাৰণে হওক তো আমাৰ হেলথ প্ৰটেকচনৰ কাৰণেই হওক আমি সদায় তিনিটা কাম কৰা উচিত সেই তিনিটা হৈছে হেলথ লাইফ আৰু ইমাৰ্জেন্সি তো ইমাৰ্জেন্সি ফান্ডৰ বিষয়ে মই এটা ডেডিকেটেডলি ভিডিও বনোৱা আছে তো যদি আপুনি মোৰ চেনেলটো ভিজিট কৰে নিশ্চয় পাই যাব সেই ভিডিওটো চাই লব তাত মই বিতংভাৱে আলোচনা কৰি থৈছো ইয়াতো যদি সেই বিষয়ে আলোচনা কৰিবলৈ যাওঁ ভিডিওটো যথেষ্ট দীঘলীয়া হৈ পৰিব মিউচুৱেল ফান্ডত 2-3000 টকাকৈ জমা কৰি আপুনি দীঘলীয়া সময়ৰ বাবে এসময়ত গৈ আপুনি এটা হিউজ এমাউন্ট ল'ব পাৰিব কিন্তু আপোনাৰ ফ্যামিলিৰ যদি কাৰোবাৰ হেলথ ইস্যু আহে তেতিয়া যাতে সেই মিউচুৱেল ফান্ডত আপুনি হাত লগাব লগা নহয় তো তাৰ কাৰণে এটা হেলথ ইন্সুৰেন্সৰ খুবই প্ৰয়োজন সেকেন্ডলি আপোনাৰ এবসেন্টত আপোনাৰ ফ্যামিলি যাতে প্ৰটেকচন হৈ থাকে তো তাৰ কাৰণে এটা টাৰ্ম ইন্সুৰেন্সৰ খুবই প্ৰয়োজন তৃতীয়তে হৈছে আপুনি আপোনাৰ SIP বা মিউচুৱেল ফান্ডত টকাখিনি যাতে ইমাৰ্জেন্সি সময়ত হাত লগাব নালাগে তো তাৰ কাৰণে এটা ইমাৰ্জেন্সি ফান্ডৰ খুবই প্ৰয়োজন তো ইমাৰ্জেন্সি ফান্ডৰ ওপৰত মই এটা ডেডিকেটেডলি ভিডিও বনোৱা আছে মোৰ চেনেলটো ভিজিট কৰিলে পাই যাব এই ভিডিওটো চাব পাৰিব তো যদি ইয়াত ইমাৰ্জেন্সি ফান্ডৰ বিষয়ে আলোচনা কৰো ভিডিওটো যথেষ্ট দীঘল হৈ পৰিব এই গুটেই কিটা কাম কৰাৰ পিছত আপুনি স্টাৰ্ট কৰিব মিউচুৱেল ফান্ড বা SIP মিউচুৱেল ফান্ডত বা SIP ত সেইখিনি টকাহে মানুহে ইনভেষ্ট কৰিব লাগে তো যিখিনি টকা যাতে খুব সহজতে হাত দিব লগা নহয় মিউচুৱেল ফান্ডত আপুনি যিমান টকা ইনভেষ্ট নকৰক লাগিলে 2000 কৰক 3000 কৰক 5000 কৰক 6000 কৰক সেই এমাউন্ট খিনি আপুনি সদায় তিনিটা ভাগত বিভক্ত কৰি ল'ব লাগে 30% 30% 20% 30% পইচা ইনভেষ্ট কৰিব আপুনি এটা লাৰ্জ কেপ ইনডেক্স ফান্ডত 30% পইচা ইনভেষ্ট কৰিব এটা মিড কেপ ইনডেক্স ফান্ডত আৰু যি 20% পইচা থাকি যাব সেই 20% পইচা ইনভেষ্ট কৰিব এটা স্মল কেপ ইনডেক্স ফান্ডত ইনডেক্স ফান্ডত এটো কাৰণে ইনভেষ্ট কৰিব কৈছো কাৰণ ইনডেক্স ফান্ডত এক্সপেন্স ৰেশিওটো আটাইতকৈ কম থাকে অৰ্থাৎ আপুনি যেতিয়া নিফটি 50 ইনডেক্স ফান্ডত ইনভেষ্ট কৰিব আপোনাৰ পইচাখিনি ইন্ডিয়াৰ টপ 50 কোম্পানীত ইনভেষ্ট হৈ থাকিব অৰ্থাৎ আপোনাৰ পইচাখিনি ইন্ডিয়াৰ গ্ৰোথ ইন্ডিয়াৰ ইকোনমি ইন্ডিয়াৰ ফিউচাৰৰ লগত জড়িত হৈ থাকিব ইন্ডিয়াৰ টপ 50 কোম্পানীৰ যিমান গ্ৰোথ হ'ব তো আপোনাৰ পইচাখিনিও সিমানেই গ্ৰোথ হ'ব যেহেতু টপ 50 কোম্পানী বিলাকৰ গ্ৰোথটো খুব স্লোলি হয় লাহে লাহে হয় তো তথাপিতো আপুনি টপ 50 কোম্পানীৰ গ্ৰোথৰ হিচাপত তো আপুনি 12 to 15% ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰে আৰু সেইখিনি FD RD বাকি আদাৰ ইনভেষ্টমেন্টত থাকি যথেষ্ট বেছি হ'ব সেকেন্ডলি আহিল নিফটি মিড কেপ ইনডেক্স ফান্ড নিফটি 50 মিড কেপ ইনডেক্স ফান্ড যত অলপমান আপোনাৰ লাৰ্জ কেপ কোম্পানীও থাকিব অলপ স্মল কেপ কোম্পানীও বিলাকও থাকিব যত আপোনাৰ লো ৰিস্ক কোম্পানীও থাকিব হাই ৰিস্ক কোম্পানীও থাকিব হাই ৰিস্ক কি হয় তো মই ইয়াৰ আগৰ ভিডিওত কৈছো যে স্মল কেপ ফান্ডত সদায় অলপ ৰিস্কটো হাই থাকে তো হাই থাকে বুলি এটো কাৰণে কৈছো কাৰণ তাত আপোনাৰ 5000 কোটি টাৰ্নওভাৰৰ তলৰ কোম্পানী বিলাক থাকে
তো যদিও তলৰ কোম্পানীবিলাক থাকে তো যেহেতু এইবিলাক স্মল কেপ কোম্পানী তো সেই কাৰণে তাত আপুনি গ্ৰোথটো সদায় বেছি দেখা পাব তো সেই কাৰণে আপুনি মিড কেপ কোম্পানী এটাৰ এভাৰেজ বুলি ক'ব পাৰে স্মল কেপটো লাৰ্জ কেপ আৰু স্মল কেপৰ য'ত আপুনি 15 to 18% ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰিব আৰু 3 নম্বৰ ক্যাটাগৰীটো হ'ল আপোনাৰ য'ত আপুনি 20% পইচাখিনি আপুনি ইনভেস্ট কৰিব নিফটি স্মল কেপ ইনডেক্স নিফটি স্মল কেপ ইনডেক্সত যেহেতু সৰু সৰু কোম্পানীবিলাকে থাকে তো সিহঁতৰ সদায় গ্ৰোথটো সদায় বেছি থাকে তো তাৰ কাৰণে আপুনি আপোনাৰ ৰিটাৰ্ণটো আপুনি অলপ যথেষ্ট বেছি পোৱা যায় তো তাত আপুনি 18 to 20% এবভ এক্সপেক্ট কৰিব পাৰে এই যিমানবিলাক কৈ আছো কিন্তু এইবিলাক সদায় লং টাৰ্মৰ কাৰণে এইবিলাক লং টাৰ্ম ভিজন ৰাখিবলৈ আপুনি কৰিব লাগিব তো আপুনি 5 বছৰত 6 বছৰত 2 বছৰত 3 বছৰত এইবিলাক ৰিটাৰ্ণ আশা কৰি লাভ নাই আৰু শেয়াৰ মাৰ্কেট মিউচুৱেল ফান্ড এসআইপি বস্তুটোই হৈছে আপোনাৰ লং টাৰ্ম শৰ্ট টাৰ্ম নহয় তো এই মই কোৱা কথাখিনি মানি পেলাই যদি আপুনি দীঘলীয়া সময়ৰ বাবে ধৈৰ্য ধৰি আপুনি ইনভেষ্টমেন্ট কৰি যায় তো আপুনি এইবিলাক 2 বছৰ 5 বছৰ 3 বছৰ 10 বছৰ আগত এইবিলাক আশা কৰি লাভ নাই তো আপুনি যদি লং টাৰ্মৰ কাৰণে এইবিলাক আশা কৰি ইনভেষ্ট কৰি যাব পাৰে ধৈৰ্য ধৰিব পাৰে তো তেতিয়া হলে আপোনাৰ সপোন সদায় সফল হ'ব তো ইনভেষ্ট কেনে ধৰণে কৰিব যদি আপুনি মোবাইলৰ দ্বাৰা কৰিব বিচাৰে তেতিয়া হলে আপুনি মোক কমেন্ট কৰিব মই এটা ভিডিও বনাই পেলাই দিম আৰু যদি আপোনালোকে ভিডিওটো ভাল লাগিল বুলি ভাবে তো এটা শেয়াৰ কৰি দিব